another vlog. আৰু আজি আহিছো ফাইনেলি নলবাৰীৰ ৰাসত মই নিজে নলবাৰীৰ হৈ নলবাৰীৰ ৰাস চাব আহিছো 9 দিন পিছত অৰ্থাৎ 15 নৱেম্বৰতে ষ্টাৰ্ট হৈ গৈছিল আৰু মই আহিছিলো 24 নৱেম্বৰ অৰ্থাৎ সানডে আৰু বিশেষ একো নাই ব্লগটোত অলৰেডি সকলোৱে নলবাৰীৰ ৰাসৰ হাজাৰ নহয় লাখ ভিডিঅ' পাই গৈছে তো মই তেনেকৈ বিশেষ একো দেখাবলগীয়া নাই জাষ্ট মই গৈছোঁ আৰু মই মোৰ মেমৰিজৰ কাৰণে ভিডিঅ'টো ছেভ কৰি ৰাখিছোঁ তো আপোনালোকে চাই যদি চাব পাৰে নাচালেও স্কিপ কৰিব পাৰে পাগলা দিয়ার পারে পারে পাগলা দিয়ার পারে পারে ভক্তির জুয়ার উঠে গোপী খবর নাচে নাচে প্রভু কৃষ্ণর বংশী বাজে গোপী খবর নাচে নাচে প্রভু কৃষ্ণর বংশী বাজে ওই যে নলবাড়ি রাস ও আমার নলবাড়ি রাস ওই যে নলবাড়ি আৰু যেহেতু সিদিনা আছিল সানডে সেইকাৰণে মানুহ অজস্ৰ আপুনি খোজকাঢ়িব নালাগে আপোনাক ঠেলি লৈ গৈ থাকিব আৰু সেই ব্ৰিজখনলৈকে আমাক ঠেলি লৈ গৈ থাকিল আৰু আমি ব্ৰিজখনত উঠিব লাগিব কাৰণ জানে যে ব্ৰিজখনত উঠি কিনে আমি সেইটো চাইড ক্ৰচিং ল'ব লাগিব বা সেইটো চাইড যাব লাগিব য'ত ফালে মেলা চকৰিটো মীনা বজাৰ আমাৰ আজি গাইড আমাক ৰঞ্জনে গাইড কৰিব লাগিব নেকি Sir, tu port jabor kane jam neki? Hoy? Yate line duribo lagibo? Ha? Yate line duribo lagibo, ticket katibo lagibo. Hoton ami hibo lagibo. Ado jam dibo lagibo oporot. Hi, this is NalbariRash. NalbariRash manu. Ami bottom ta line dekho. Manu. আৰু আমি ফাইনেলি পাই গলো ব্ৰিজখন আৰু আমাক এইখিনি আহি পাওঁতে লাগিছিল প্ৰায় আধা ঘণ্টা 20-25 লাইনটো বহুত বেছি মানুহ থাকাৰ কাৰণে আমি জাম্প কৰি কিনে ওপৰত দি আহি কিনে ব্ৰিজৰ ওপৰত পালো ইণ্ডিয়া গেট আমি স্যাৰ আপুনি দেখোন আমাক ইণ্ডিয়া গেটখন নেদেখালে ইণ্ডিয়া গেটখন পাবৰ কাৰণে অলপ যাব লাগিব আৰু আৰু ইমান খোজকাঢ়ি আমাৰ লাগিছিল ভাগৰ আৰু একাপ চাহৰ খুব প্ৰয়োজন আছিল আৰু চাহকাপ খাই আমি আহি পালোঁ য'ত আটাইতকৈ বেছি মানুহৰ ভিৰ আছিল অৰ্থাৎ মীনা বজাৰ আৰু এই চুনামিটোত উঠাতকৈ বেছি চোৱা মানুহ বহুত বেছি আৰু মোৰ বাৰু সাহস নাই ইয়াত উঠি নিজক কষ্ট দি পইচাখিনি খৰচ কৰাতকৈ তাতকৈ মই কিবা হেল্ডি বস্তু খাই লওঁ হেল্ডি হওক আনহেল্ডি হওক খাই লওঁ তাৰপিছত খাই লৈ আমি তাৰ পৰা ওলাই আহি দেখিলোঁ ইয়াতে গাড়ী এখন সোমাই দিছিলে সেইকাৰণে ইমান বেছি জাম লাগিছিল যে তাত প্ৰায় আমি আধা ঘণ্টামান পূৰা ষ্টাক হৈ থাকিলোঁ তাৰ পৰা ওলাই আহি এজাৰত সোমালোঁ এজাৰত অকণমান সময় বহিলোঁ কিন্তু তাত একো খোৱা নহ'ল আৰু তাৰপিছত থিয়েটাৰৰ ফালে এটা এপাক মাৰি আহিলোঁ আৰু থিয়েটাৰ সম্পূৰ্ণ নাই চোৱা সেইকাৰণে আধা চাই কিনে আমি তাৰ পৰা ওলাই গুচি আহিলোঁ আৰু অহাৰ সময়ত আমি যিহেতু ভোক লাগি আছিলে সেইকাৰণে হেপী কিবা এটা খাই ল'লোঁ আৰু এয়া আছে আজি ব্লগটো থেংক ইউ ছ' মাছ ফৰ ৱাচিং